হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভিডিঅ'টোৰ থাম্বনেইল চাই আপোনালোকে নিশ্চয় গম পাইছে আজি ভিডিঅ'টোত কি হ'ব গৈ আছে। আচলতে আজিৰ এক্সপেৰিমেণ্টটো কি হ'ব, আচলতে মোৰ হাতত এটা ক্ৰিকেট বল আছে। ক্ৰিকেট বলত মই কি কৰিম, আৰু মোৰ হাতত এইফালে আছে চকলেট বম। তাৰমানে ক্ৰিকেট বলটো মই কি কৰিম, একফালৰ পৰা অলপ কাটি দিম, কাটি পেলাই মই ইয়াৰ ভিতৰত চকলেট বম সোমাই দিম আৰু বাহিৰৰ পৰা লগাই দিম জুই। চ' তাৰপিছত কি হ'ব এই বলটোৰ আমি নাজানো। চ' ভিডিঅ'টো সম্পূৰ্ণ চালে আপোনালোকে গম পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু কোনোবা নতুন বন্ধুৱে যদি আমাৰ ভিডিঅ'টো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' সময় নষ্ট নকৰি আহক আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আজিৰ মোৰ এক্সপেৰিমেণ্টৰ মেইন কামটো ৰেডি কৰিলোঁ। ৰেডি মানে যেনেকৈ কৈছিলোঁ, মই ইয়াত অলপ কাটিছোঁ, কাটাৰ পিছত ভিতৰত সোমাই দি পেলাই মই ইয়াৰ যিটো জুই লগোৱা ইয়াৰ ছিষ্টেমটো মই বাহিৰত ওলাই দিছোঁ। এতিয়া মই কি কৰিম, এতিয়া ধুনীয়া এটা প্লেছত থৈ দিম, থৈ দি পেলাই বাহিৰৰ পৰা জুই লগাই দিম। এইটো চাগে আৰু অৱস্থা কি হৈ গ'ল ইয়াৰ, আৰু এইয়া oh my god, এইটো চাক দুটা টুকুৰাত মানে বিভক্ত হৈ গ'ল, দুটা টুকুৰাত ভাগ হৈ গ'ল। চ' ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাব মোৰ কমেণ্ট বক্সত। চ' থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে। থেংক ইউ।